এয়া চাওক বেহৰ দেখাম আপোনালোকক ইয়াৰ ভিতৰত সৰিয়হ থাকে বেহৰ পানীতো সৰিয়হ বান্দাৰ এই আগত বান্দাৰ ওলছে So hello guys, we are on of actual wild control. তো চাব পাৰে লাইন অফ actual wild control লাইন এইফালে বান্দাৰ ডাউল তো হেল্ল' গাইছ আপোনালোকক আজি দেখাবলৈ ওলাইছোঁ বেহৰ বাৰী আউটপোষ্ট চাব পাৰে তো ইয়াতে বেহৰৰ খেতি কৰা হৈছে আৰু বেহৰৰ খেতি মানে কেনেকৈ কৰা হয় কি পদ্ধতিত আৰু কি টেকনিকত তো ইয়াৰ উৎপাদন কেনেকুৱা ওলাব পিছত গৈ তো আপোনালোকক সেইবিলাকো দেখাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে এই চেনেলটো আছাম জেএমডি ভ্লগছ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আপোনালোকে চাব পাৰে ইয়াতে বেহৰ আৰু বেহৰৰ এইবিলাক ফুল ফুলিব ধৰিছে ৰিচেণ্টলি ইয়াতে ৱাটাৰ পাম্পৰ দ্বাৰা পানী দিয়া হৈছিলে আৰু পানী দিয়াৰ পিছত এনেকৈ বেহৰৰ পৰা ফুল ওলাব ধৰিছে ইয়াতে 4 বিঘা বেহৰ আছে আপোনালোকে চাব পাৰে তাৰলৈকে ইভাগে পিছফালে আছে এইবিলাক আৰু এই আপোনালোকে চাব পাৰে চাওক এয়া বেহৰ টোটেলি মানে ফুলি ডাঙৰ হৈছে আৰু ফুলিছে পানী দিয়াৰ পিছতহে এনেকুৱা চেহেৰা লৈছে তো আমি আছোঁ এয়া বেহৰৰ খেতিত ভিতৰত নাযাওঁ তো ইয়াৰ পৰা আপোনালোকক দেখাই আছোঁ চাব পাৰে ভিতৰত এইটো কাৰণে নাযাওঁ ভিতৰত গ'লে মালিকে মাৰিব পাৰে তো গেৰেণ্টি নাই আৰু এয়া চিনেমেটিক আৰু আমি গৈ আছোঁ ইফালে আগফালে য'ত মানে নতুনকৈ মানে বেহৰৰ ফুল ওলাব ধৰিছে তো তাত চাওঁ কেনেকুৱা বেহৰৰ মানে খেতিবোৰ ভাল হৈছে নে বেয়া হৈছে আৰু এইফালে আপোনালোকে যিহেতু দেখা পাই আছে আমি আগত গৈ আছোঁ আৰু এইবিলাক আগত বেছিকৈ মানে ফুল আহিছে সাৰ ইউজ কৰিছে DAP ইউৰিয়া তো এইবিলাক সাৰ ইউজ কৰিছে আৰু বেহৰৰ চাওক চেহেৰা চাওক কেলা আৰু এইবিলাক চাব পাৰে ইয়াতে গৰুৱে খাইছে বেহৰবিলাক এইবিলাক গৰু খাওঁতে দেখাব লাগিব না ছাৰ কি আছে শহা আছে ইয়াতে আৰু আমি গৈ আছোঁ খেতিৰ মাজে মাজে এয়া চাব পাৰে ইফালে খেতি আছে এইফালেতো আছে তো এইবিলাক মাজে মাজে ৰাস্তা ডাইৰেক্ট আহিব কিন্তু ভিডিঅ'ত যি কৈছে পিছত নকবি এইটো ছাৰ তোকে দিছোঁ আৰু আপোনালোকেতো জানে প্ৰায় বেহৰৰ মন প্ৰায় 2200 বা 2300 এনেকুৱা মাৰ্কেট প্ৰাইচ বৰ্তমান চলি আছে তো পিছত কি হয় এইখিনিৰ পৰা কিমান উৎপাদন হয় তো সেইখিনি পিছতহে গম পাম আৰু ভগৱান জানে কেলা এনে লাড্ডু নহয় আমাৰ ছাৰ কাইচাবাৰীৰ মাজত ফটো উঠি আছে চাব পাৰে আৰু আপোনালোকক ভিউ পইণ্ট দেখাই আছোঁ এখন ফিল্ড হয় ইয়াত বিভিন্ন ধৰণৰ মানে খেতি বাতি কৰা হয় মানে বিভিন্ন ছিজনত মানে ছিজনৰ ৱাইজ মানে বেলেগ বেলেগ খেতি কৰা হয় ইয়াতে এইবাৰ বেহৰ কৰা হৈছে চাওক বেহৰ আপোনালোকক আগত গৈ দেখাই আছোঁ কি বেহৰৰ এতিয়া আগত অলপ ডাঙৰ বেহৰ আছে মানে ফুলিব ধৰিছে পূৰা ফুলিছে একেবাৰে কমপ্লিটলি তো সেই ফুলা বেহৰবিলাক আপোনাক দেখাম পিছত গৈ কেনেকুৱা দেখা হয় ভাই অসম ভাই ৰাস্তাৰ কিনাৰত বেহৰ কেনেকুৱা তামাম দেখা হৈছে ফিল্ডখন চাওক না কেলা তো ফ্ৰেণ্ডছ বেহৰৰ কাৰণে অত্যন্ত জৰুৰী বস্তু পানী হয় আৰু পানী ইয়াতে দিয়া হৈছে তাৰপিছত দিয়া হোৱাৰ পিছত কেনেকুৱা চেহেৰা লৈছে বেহৰবিলাকে তো আপোনালোকক দেখাই আছোঁ এয়া চাওক মাটিবিলাক ক'লা ক'লা হৈ আছে তো ইয়াতে পানী এভেইলেবল আছে টেনশ্যন নাই ইয়াতে আৰু পৰহি দিয়া হৈছিলে এইখন ফিল্ডত পানী তো এইখনতো মানে 10-15 দিন যোৱাৰ পিছত সেই ফিল্ডখনৰ দৰে হ'ব আৰু আমি গৈ আছোঁ আলি তো হাফ পেণ্ট পিন্ধি আহিছোঁ কি কৰিম আৰু এনেকৈ আলি গৈ আছোঁ আমি লাড্ডু আছে আগত লাড্ডু সিং খেতি চাব আহিছে কেলা আৰু আমি পথাৰত বেহৰ খেতি চাব আহিছিলোঁ আজি তো আপোনালোককো দেখালোঁ আৰু ইয়াৰে অলপ ভিউ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আছাম জেএমডি কোনটো আৰু এই আপোনালোকে চাব পাৰে তামোল খেতি লগাইছে ইয়াতে এনেকৈ বাগান এখন সৰু বাগান ৰেডি কৰাইছে মই যাই আছোঁ পথাৰৰ মাজে মাজে এইবিলাক খেতি আছিল আগতে খেতিবিলাক কাটিছে তাৰপিছত ইয়াতে বেহৰ চেহৰ পেলাইছে মানুহবিলাকে তো মোৰ লগত আছে লাড্ডু সিং সেয়া লাড্ডু সিং কি আছে ৱাটাৰ পাম্প ইয়াতে কানেকশ্যন দিয়া হৈছিলে ৱাটাৰ পাম্প তাৰপিছত বেহৰ বাৰীত দিয়া হৈছিলে এনেকৈ পানী এইবিলাক কাৰ্জি গছ জানে চবে চ' আপোনালোকে ভাবিব পাৰে আমি ক'ত গৈ আছোঁ আমি আপোনালোকক বেহৰৰ খেতি দেখাবলৈ গৈ আছোঁ আজি তো আমি ইয়াতে আছোঁ
আমাৰ ছাৰ অলপ ৰেষ্ট কৰিছে ইয়াতে চাব পাৰে। অঁ ছাৰ থাক দে, বাই বাই। লাড্ডু সিং গুচি গ'ল। আৰু আপোনালোকে দেখা পাই আছে এইবিলাক ফুল, এই ফুলবিলাক নোহোৱা হৈ যাব লাহেকৈ। এইবিলাক ফল আহিছে ন, এইবিলাকত বেহৰ মানে আছে ভিতৰত। ইয়াৰ পৰাই বেহৰ এইটো ফালিলে আপোনালোকে বেহৰ দেখা পাব। আৰু এইবিলাক ফুলবিলাক লাষ্টত নোহোৱা হৈ যায়, এনেকৈ চাব পাৰে। এয়া আৰু চাওক এইবিলাক সৰিয়হৰ দানা, এইবিলাক ফালি দেখাইছিলোঁ, এইবিলাক চাওক ভাই। As long as it's with you. So what am I late? And your body was so magnetic. Before I knew it, we talked and think about just a cocktail. চাওক বেহৰৰ খেতিয়ে খেতি, তামাম খেতি ভাই। হা অঁ সেইভাগে বাপৰে, বেহৰ বেয়া বেহৰ আছে বে। আৰু মই আছোঁ এয়া বেহৰৰ খেতিৰ মাজত। চাওক এইবিলাক ফল দিব, এইবিলাকত ফল আছে বেহৰৰ। এনেকৈ ফুলবিলাক নোহোৱা হৈ পৰিব লাষ্টত। আৰু চাওক এইবিলাক চিনেমেটিক চাব। বেহৰৰ ফল চাওক না কেনেকৈ দিছে ভাই। চাব পাৰে পিছভাগে এইবিলাক চাওক। তাতে কেনেহেন হৈছে দেখা নাই, তামাম হৈছে না তাতে। ফুল আপোনালোকক দেখাইছোঁ, ৰামায়ণত যে আপোনালোকে ফুল দেখা পাইছিলে, এইবিলাক দেখা নাই, লংকাৰ ফুল। আহিছে কেলা, বেয়া আহিছে বে লাড্ডুৱে। এই লংকাৰ ফুল হেন নালগেতে কি লাগে দেখা নাই। হা গুৱাহাটী স্বৰ্গত। আৰু এয়া চাওক গাইজ, জংঘলত বাৰাৰ কাৰণে কচু ৰোৱা হৈছে ইয়াতে। নহয়তো কি জংঘল এখন পুৰা তামাম ফৰেষ্টৰ ভিতৰত এনেকৈ কচু আছে, তো বাৰাৰ কাৰণে নুৰুইছে, কিহৰ কাৰণে ৰুইছে কি কচু আকৌ, মান কচু কিজানি না বাৰানাখা চানা কচু ৰুইছে। এইটো বাৰানাখা চানা কচু। খুব খাই ইয়াতে মধুৰিআম দেখা পাইছে কেলা, জংঘলত খাব গৈ আছে কেলা। এই চাহ হা আছে নেকি? বা মোৰ কাৰণে লৈ আনা এটা। চাহ বিচে সেইভাগে পশ্চিমে আছে। আৰে জংঘল চাওক, জংঘলৰ ভিতৰত বাৰানাখা চানা কচুৰ ওচৰতে সুপ্ৰিয় ৰৈছে মধুৰিআম। লৈ আহ। বান্দৰৰ আধাৰ নহয়তো, বান্দৰৰ আধাৰ নহয়তো। কাই খাব নাখাং, বান্দৰে মুতি থৈ গৈছে এইগিলা। কাৰ চিঙালি কেলা এই দুটা, তই খাবি? তইতো খাৱাৰ আছে চব বস্তু, ফ্ৰেছ বস্তু, এইটো ফ্ৰেছ। বান্দৰে মুতি থৈ গৈছে এইগিলা, দেখা নাই? বান্দাৰ এই আগত বান্দাৰ ওলছে। বান্দাৰ বা কেনেকা উঠছে ওপৰত এইটো, এই মাংকি। তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।